সকলকে স্বাগতম জানাইছো মোৰ ইউটিউব চেনেললে। এইটো আমাৰ বাহাতৰ লৰা ধুন। আমি আহিছো ধান চাবলৈ, পকিছে নে নাই, ধান কাটিব হৈছে নে নাই চাব আহিছো। নাই কৈ দিয়া। এইয়া ধান পকিছে আৰু আমি ভাবিছিলো এবাৰ ধান নোলাব নেকি। ভালেই হৈছে ধান। হাই কৈ দিছো। আমাৰ ধুন ফুকু আহিছে। আমাৰ ধান চাই হৈ গ'ল। এতিয়া ঘৰত যাওঁ। আপোনালোকক ঘৰত গৈ লগ পাই আছো। মই আজি পাৰ মাংসৰ ৰেচিপি বনাম, আপোনালোকে চাব। ভাল পালে বনাব। ঠিক আছে, আমি ঘৰত গৈ লগ পাই আছো। এইয়া আমাৰ ধান পকি গ'ল। আমাৰ ধান ইয়াৰ পৰা আছে তালৈকে। আমাৰ ধানখিনি বেছিকৈ পকি গৈছে, এইখিনি বেছি পকাখিনি। এইয়া আমাৰ ধান। আমাৰ ঘৰ টিং ওলাই আছে অকণমান ৰঙাকৈ। সেয়া পিনি আমাৰ বাৰী ধুন এটা চলো। আমাৰ ধান চাই হৈ গ'ল, এতিয়া ঘৰত যাওঁ। এইটো মই পিতাই। চলো চলো পিতাই। আমি এতিয়া পাৰ মাংস বনামগৈ, চাই থাকিব আপোনালোকে। কি লৈছা? এইটো কি লৈছা? কি লৈছা? আজি মই পাৰ মাংস বনাই আছো। পিঁয়াজ আৰু তেজপাত এটা শুকান জলকীয়া দিলোঁ। সেই দেখাই নাথাকিলে এই ভিডিঅ' কৰি। হালধি নিমখ একো দিয়া নাই এতিয়ালৈকে। এতিয়া অকণ সেইকাৰণে ভাজিলে। মই এটা পেষ্ট বনাই থৈছোঁ, মানে পাৰ মাংসটোত দিবলৈ। মই পেষ্টটো বনাইছোঁ আদা, নহৰু, পিঁয়াজ, নৰসিংহ পাত, ধনিয়া পাত আৰু কেইটামান কেঁচা জলকীয়া আৰু শুকান জলকীয়া। এয়া দি বনাম। এয়া মই নিমখ হালধি দি দিলোঁ। এতিয়া লৰাই আছোঁ। নিমখ হালধি দি এয়া লগত আলুটো বাৰু মাংসত থাকেই। আলু নিদিলে মানে ভাল নালাগে। আলু মই মানে খাই ভাল নাপাওঁ, মানে ভাল পাওঁ মাংসত, ইমান আলু ভাল নাপাওঁ, কিন্তু নিদিলেও মনটো ভাল নালাগে। এয়া দিলোঁ। ইয়াতে এতিয়ালৈকে মছলা পাতি একো দিয়া হোৱা নাই, অকল হালধি, নিমখ, পিঁয়াজ আৰু তেজপাত সেয়া দিয়ে লৰাই আছোঁ। পূৰা লৰাই ভাজি আছোঁ। বেছি যিমান মানে মাংসটো ভাজিব ইমান সোৱাদ হয় মাংসটো। আপোনালোকে চবেই সকলোৱে পাৰ মাংস বনাব জানেই, তথাপিও মই আজি বনাই আছোঁ কাৰণে আপোনালোকক লগতে দেখাই দিলোঁ। এতিয়া মই ঢাকন লগাই দিওঁ, মাংসটো সিজি থাকক। বৰষুণ পৰিছে, মই কাপোৰবিলাক চপাই লওঁ। এইটো হ'ল মই ঘৰতে বনাই লোৱা মছলা। দালচেনি, লং, ইলাইচি আৰু জিৰা, ধনিয়া গুটি, তাৰপাছতে দিছিলোঁ আৰু পাঁচফোৰণ দুটামান দিছিলোঁ, জালুক, এনেকৈ দি কৰি মছলাটো মই ঘৰতে বনাই থৈছিলোঁ। কাৰণ পোৱালিৰ লগত, বাচ্ছাৰ লগত সদায় মছলা পিচি থকাটো মোৰ কাৰণে মানে অলপ দিগদাৰ, দেৰি হৈ যায়। সেইকাৰণে মই ঘৰতে বনাই থৈছিলোঁ। এইটোৱে দিম মই তাত, বেলেগ মছলা নিদিওঁ। এয়া মই দিলোঁ তেজপাত দিওঁতে পৰিছোঁ, মছলা দি দিলোঁ। মোৰ পাৰ মাংস ৰেডি হৈ আছে। মই লৰাই ভাজি আছোঁ আৰু ধুনুকো লৈ আছে এখন হাতত, সেইটো কাৰণে মই আপোনালোকক লৰাই দেখাব পৰা নাই। মই
মাংসৰ পৰা তেল ওলাই গ'ল ভাজি ভাজি। এতিয়া মই পানী ঢালি দিম। মই মাংসত পানী ঢালি দিলোঁ, এইখিনি শুকাব দিম, ইমান পানী থাকিব নিদিওঁ। শেষত মই অলপ জালুকৰ গুড়া দিলোঁ। তাৰপিছত আৰু অকণমান শুকাব দিম, তাৰপাছত নমাই দিম। ঠিক আছে, মাংস ৰেডি হৈ গ'ল, এতিয়া নমাই লওঁ। এয়া আমাৰ পাৰ মাংস ৰেডি হৈ গ'ল, এতিয়া ভাতৰ লগত খাওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। গুড মৰ্ণিং, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। কেনে আছে সকলো? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভাল। আজি সোমবাৰ, এতিয়া 9টামান বাজি গ'ল। মই ঘৰ দুৱাৰ মুচিলোঁ আৰু এতিয়া যাওঁ মন্দিৰত সেৱা কৰোঁগৈ, তাৰপিছত পথাৰলৈ যাম। আজি আনিম লক্ষী, মানে ধান আনিমগৈ ঘৰলৈ। সিদিনাখন যে গৈছিলোঁ পথাৰত চাবলৈ ধান পকিছেনে নাই, ধান পকিলে আৰু আজি আনিমগৈ ঘৰলৈ আগ। তাৰপিছত ধান কটা হ'ব। এয়া মই গামোচা চামোচা লৈ লওঁ, যাওঁ এতিয়া সেৱা কৰি লওঁ মন্দিৰত, তাৰপিছত আপোনালোকক লগ পাইছোঁ। সেয়া মই আহি আছোঁ আগ নিবলৈ। ধূপডাল ঘৰতে জ্বলাই আনিছোঁ, ইয়াতে বতাহ মাৰি থাকে কাৰণে। এতিয়া লৈ যাম, চাই থাকিব আপোনালোকে। মই এতিয়া সেৱা চেৱা কৰি লওঁ আৰু আগ নিম। কয় আগ নিলে কাকো মাত দিব নাপায়, সেইটো কাৰণে মই আৰু একো নকওঁ। আপোনালোকক যদি পাৰোঁ দেখাবলৈ নিশ্চয় দেখাম। এতিয়া মই নি লওঁ। এয়া মই সেৱা চেৱা কৰি ল'লোঁ, এতিয়া কাটিম, আগ লৈ যাম ঘৰলৈ। মই আৰু একো চুপচাপ, যদি কোনোবাই মাতিব বিচাৰে তেতিয়াও মাতিব নালাগে। লক্ষী নিয়াৰ সময়ত মাতিব নাপায়, চুপচাপ ঘৰত লৈ লক্ষী থ'বগৈ লাগে। এখন কাচি আৰু এতিয়া মই কাটি লওঁ, কাটি পিনি যাওঁ ঘৰত লক্ষী লৈ, পাছত আপোনালোকক লগ পাম। এয়া আমি লক্ষীলৈ আহিলোঁ। নহয়, কান্ধত তুলি আনিছোঁ। চেনি আমাৰ বৌ। আহিলোঁ, লক্ষী থলোঁ মেইন দুৱাৰমুখত। চুপচাপ আহিলোঁ, ভাল বাৰু, ইয়াতে কোনো মাত বোল নাই দিয়া। আমাৰ সেইপিনে মাহঁতে বহুত দূৰৰ পৰা আনেগৈ কাৰণে ধান একদম চবেই মাতে। অহা সময়ত বহুত কষ্টৰে চুপচাপ আহিবলগীয়া হয়। ইয়াতে মোক এতিয়া কোনো মাত দিয়া নাই আৰু মই ধুমধাম আহিছোঁ। মই আপোনালোকৰ ফালে ক'বচোন, আপোনালোকৰ নিয়মবিলাক কেনেকুৱা? আমাৰ ফালে এনেকেই আনে লক্ষী। সকলো পিনে নিয়মবিলাক বেলেগ বেলেগো হ'ব পাৰে, নানিবও পাৰে লক্ষী। আমাৰ পিনে এইপিনে নিয়ম মই দেখালোঁ, ভাবিলোঁ আৰু কিয় দেখাম আপোনালোকক, সেনেকৈ দেখাই দিলোঁ। লক্ষীও আনিব গ'লোঁ, আপোনালোককো দেখালোঁ। ভাল লাগিলে ক'ব কমেণ্ট কৰি নিয়মবিলাক। হাই, মই দুষ্ট হৈ গৈছোঁ। অকৰা হৈছে দেখোন, যিটো লাগে কয় সেইটো লাগেই তাক। বদমাছ হৈছে, একদম কান্দে, মাত চাত ঘূৰাব নোৱাৰাকৈ ভয় লগাই দিব ধুনীয়া। এনেকৈ কান্দিব নাপায় নহয়, জান এনেকৈ কান্দিব নাপায় নহয়। দুষ্ট হৈ গৈছা নেকি তুমি? দুষ্ট হৈ গৈছা নেকি? মই নহয় পথাৰলৈ গৈছিলোঁ নহয়, তোমাক এৰি থৈ। মই পথাৰলৈ গৈছিলোঁ নহয়। তো আমাৰ ধুন দুষ্ট হৈ গৈছে, কান্দি থাকে। ধুনে আৰু বস্তুত লাগিলে লাগে আৰু ইমান দুষ্ট হৈছে আৰু, কান্দি দিয়ে ঘচকি, ভয় খুৱাই দিয়ে মামাক। ধুন ক বাই বাই, বাই বাই। ধুন কেনেকৈ দিয়ে বাই বাই? বাই বাই কেনেকৈ দিয়ে? বাই বাই দিব নোৱাৰা, চুচু কৈ দিছা। চুচু কৈ দিয়ে বাই বাই, বাই বাই, বাই বাই। চুমু এটা দি দিয়াচোন, কৈ দিছোঁ। নিদিয়া নিদিয়া, বাই বাই, চুমু এটা দি দিয়া। ফুল লৈ পাত লৈ আছোঁ, ফুলৰ পাত লৈ আছোঁ। তেনেহ'লে এইটো ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ।
আপোনালোকক অন্য এটা ভিডিঅ' লগ পাই আছে তেতিয়ালৈকে হাঁহি থাকক ফূৰ্তিত থাকক ভালে থাকক বাই বাই